Hello friends, welcome to my channel. আজি মই লাইক ঘৰত যাম সো এতিয়া ইয়াত এইটো দেখিছে এইটো লাইক ভাড়া ঘৰ হয় মোৰ গতিকে ভাড়া ঘৰটো চাকৰি সূত্ৰে ল'বলগীয়া হ'ল গতিকে মই ভাড়া ঘৰত থাকোঁ যিহেতু মানডে আছে শংকৰদেৱৰ তিথি গতিকে বন্ধ আছে তাৰ বাবে মই আজি আকৌ ঘৰলৈ যাবলৈ লৈছোঁ গতিকে ঘৰলৈ যাওঁতে লাইক মোৰ ৰুমটো মানে এনেকুৱা কি কৰি থৈ গ'লে মানে চাফাটো পিছত আকৌ ৰিটাৰ্ণ যেতিয়া হ'ম টিউজডে যেতিয়া ৰিটাৰ্ণ হ'ম বা আপোনালোকে যেতিয়া ৰিটাৰ্ণ হয় তেতিয়া কি কৰি গ'লেনো কম মানে হেৰিটো কামটো কমে বা চাফ চিকুণ হৈ থাকে মই সেইটোকে আপোনালোকক দেখাব বিচাৰিছোঁ এইটো ব্লগত গতিকে আহকচোন চাওঁ গতিকে ফাৰ্ষ্টতে এই খিৰিকীবিলাক যে থাকে খিৰিকীবিলাকৰ মানে পৰ্দাবোৰ আমি এনেকৈ মেলি থৈ যাব লাগে তেতিয়া কি হয় যে ইয়াতে লাইক যদি নিগনি চিগনি থাকে তেতিয়া মানে নিগনিবিলাকে পোহৰ পাই পেলানি মানুহ আছে বুলি ভাবি পেলাই নিগনিবিলাক মানে নাহে প্লাছ এনেকৈ লেতেৰা কাপোৰবোৰ এনেকৈ মই বেছিকৈ নেদেখাওঁ সেনেকৈ মানে এটা চকীত যিবিলাক কাপোৰ মানে ধুবলগীয়া সেইবিলাক এক্সট্ৰাকৈ সাইড কৰি থৈ যাব লাগে তেতিয়া মানে ইয়াৰ পৰা আকৌ বেলেগ কাপোৰবোৰ নষ্ট নহয় আৰু তাৰপিছতে তেনেকৈ এইটো ফাৰ্ষ্ট হৈ গ'ল তাৰপিছতে এনেকৈ যিকোনো বস্তু ৰাখি যোৱাৰ আগতে মানে স্পেচ থ'ব লাগে এইটো যদি আপোনালোকক যদি মই দেখাব বিচাৰিছোঁ এইটো লাইক ট্ৰলি হয় ট্ৰলিটো এনেকৈ ঢাকি থোৱা আছে বাট ইয়াতে মানে মই অকণমান স্পেচ দি থৈ যাম আপোনালোকক যদি দেখাব পাৰোঁ এইটো মানে একেবাৰে ৱালত লগাই পেলাই বস্তুখিনি থ'ব নালাগে অকণমান স্পেচ দি থ'ব লাগে ইয়াতে এইটো কৰিলোঁ তাৰপিছতে ইয়াতে অকণমান স্পেচ মই অকণ তাড়াতাড়িকৈ দেখাওঁ কাৰণ মই আকৌ গাড়ীত যাব লাগিব লাইন গাড়ীত যিহেতু যাম তাৰপিছতে সেইটো এনেকৈ ইয়াতে স্পেচ আছে স্পেচ থকাৰ পিছত ইয়াত আকৌ প্লাছ এনেকৈ ঢাকি থৈ যাওঁ মই আৰু এনেকৈ ৱালত মানে এনেকৈ লগাই থৈ যাব নালাগে এনেকৈ এইটো মানে মোৰ আলনাটো হয় আপোনালোকে যদি দেখিছে সিহঁতে ৱালত মানে চাফিচিয়েণ্ট মানে এইখন হৈছে ৱাল এইবিলাক হৈছে কাপোৰ গতিকে চাফিচিয়েণ্ট মানে স্পেচ থৈ গৈছোঁ প্লাছ এনেকৈ এইবিলাক হৈছে কাৰ্টুন বা কিবা কিবি এনেকুৱা বস্তু কিছুমান আছে ৰিচেণ্টলি চিফ্ট কৰা এইখিনিও মানে মই অকণমান এনেকৈ টানি পেলানি এইবিলাক যদি দেখাব পাৰোঁ সেইটো এনেকৈ টানি পেলানি অকণমান টানি পেলানি এনেকৈ ইয়াতে মানে স্পেচ বনাই দিব লাগে তেতিয়া হেৰি ফটাককৈ নাহে আকৌ এইখন আছে ডাইনিং টেবল এইটো মানে এই ইয়াৰ পৰা এই ৱালখনৰ পৰা এনেকৈ অকণমান ইয়াৰ জেগা এনেকৈ থৈ দিছোঁ এফুটমান মানে এনেকৈ হাত ভৰাব পৰাকৈ তাৰপিছতে আপোনালোকক দেখাই আছোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আপোনালোকৰো যদি কিবা এনেকৈ থাকে আপোনালোকে মোক ক'ব পাৰে মই ফ'ল' কৰিবলৈ ট্ৰাই কৰিম তাৰপিছতে এইটো হৈছে শ্ব'কেছ কাম গডৰেজ লাইক এনেকুৱা ইয়াতে আইনা এখন আছে তাৰপিছতে এইটো পেটাৰ্ণটো এইটো মানে অৰ্ডাৰ কৰি লোৱা হয় কাপোৰবিলাক মানে বহুত নষ্ট হৈ যায় কাৰণে এইটো এনেকৈ লোৱা হৈছিলে তাৰপিছতে ইয়াতে তেনেকৈ এইটো ইয়াত মানে ৱালৰ লগাই পানি মানে নথ'ব মানে তেতিয়া কি হয় ইয়াত দেখিছে ৱালৰ পৰা এইটো হৈছে শ্ব'কেছটো আৰু ইয়াৰ পৰা ৱাল মানে বহুত স্পেচ আছে তাৰপিছতে এনেকৈ বেডশ্বীট এখন মানে বিচনাত আমি পাৰি থৈ যাওঁ এনেকৈ ধুনীয়াকৈ পাৰি থৈ যাওঁ যাতে এই বেডশ্বীটখন আকৌ আমি নেক্সট যেতিয়া আহিম সেইটো হেলমেটটোত তেতিয়া আহোঁতে জাষ্ট এখন বেডশ্বীটখন উঠাই ল'লেই আমাৰ বাকী আৰু একো কাম কৰিবলগীয়া নাথাকে এনেকৈ সেই বেডশ্বীটখন উঠায়ে ডাইৰেক্ট আমি মানে শুব পাৰিম আৰু তেনেকুৱা তাৰপিছতে চশমাযোৰ থাকি যাব তাৰপিছতে মই মিনিমাম মানে মই বস্তু লওঁ এইটো বেগ মই লৈ যাম তাৰপিছত আৰু এটা হেণ্ডবেগ এটা থাকিব বেছি বস্তু নিনিওঁ কাৰণ তাতো যিহেতু বস্তু আছে এনেই আমি বস্তু নি কি কৰিম গতিকে এইখিনি তাৰপিছতে আপোনালোকক এতিয়া মই স্কুটিখন ভৰাটো দেখাই যাম গতিকে মই ফটাফট ৰুমটো চিজিল কৰি লওঁ প্লাছ এইটো হৈছে মোৰ ছানস্ক্ৰীণ মই য'তে যাওঁ ছানস্ক্ৰীণটো কেৰি কৰি লৈ যাওঁ প্লাছ এইখন হৈছে ফণি ছানস্ক্ৰীণ আৰু ফণি
মানে ফণিটো লাইক মই বেলেগৰ ফণি কেতিয়াও ব্যৱহাৰ নকৰোঁ মানে পৰাপক্ষত আৰু নোৱাৰিলে বেলেগ কথা লাইক তাৰপিছত আকৌ এইটো আৰু প্লাছ তিতা কাপোৰ ইয়াত দেখিছে মই বেছিকৈ নেদেখাওঁ তিতা কাপোৰবিলাক এনেকৈ ৰছী এডালৰ ভিতৰতে মেলি থৈ গৈছোঁ কাৰণ আজি বতৰটো বহুতে ডাৱৰীয়া আৰু আপোনালোকে ইয়াত দেখিছে পূৰা পোহৰ মানে ভিতৰত আহি আছে তেনেকুৱা কৰিলে মানে পোকবিলাক বা নিগনিবিলাক সহজতে মানে নাহে মানে নুকুটে গতিকে আপোনালোকেও যিমান পাৰে এনেকৈ পোহৰ সোমাব পৰা কৰি দিব সেইবুলি ভেণ্টিলেটৰটো মই মাৰি দিয়া নাই মানে মাৰি থোৱা আছে খুলি থৈ যোৱা নাই এইটো ভেণ্টিলেটৰ গতিকে মই তাড়াতাড়ি কৰোঁ এতিয়া তাৰপিছতে চাৰ্জাৰ লাইক মই পাহৰি যাওঁ মেক্সিমাম চাৰ্জাৰ গতিকে মই আগতে চাৰ্জাৰডাল ভৰাই থৈ দিওঁ আৰু এনেকুৱা আপোনালোকে যদি মই পাৰোঁ দেখাম ঠিক আছে তেতিয়াহ'লে মই স্কুটিখন ভৰাই লওঁ এটা টেকনিক কৰি আপোনালোকক আৰু দেখাই আছোঁ প্ৰথমতে মই কিটচেনটো দেখাই দিছোঁ ৰ'ব এক মিনিট গতিকে এইটো হৈছে কিটচেন মোৰ ভাড়াঘৰৰ কিটচেন যিহেতু মই 3 দিনৰ কাৰণে গৈ আছোঁ গতিকে ফাৰ্ষ্ট অফ অল মানে ইয়াৰ যিখিনি পানী মানে থাকিব পুৰণা পানী ফিল্টাৰ পুৰণা পানীখিনি ওলাই থৈ যাম আৰু একেবাৰে মানে ইয়াতে ৰাখি লৈছোঁ ইমাৰ্জেঞ্চিত আপোনালোকে আহি পালে পানীটো মানে গৰম কৰি পানী খাব পাৰিব লগতে মানে কুকাৰবিলাক ধুনীয়াকৈ ধুই কৰি থৈ বন্ধ কৰি থৈ যাম তাৰপিছতে সেইটো হৈছে গেছ ষ্ট'ভটো চাফা কৰি থৈ যাম যাতে একো হেৰি নহয় আৰু বাচন বৰ্তন গোটেইখিনি মানে ধুই থৈ যাম সেইটো কাৰণে টাইম যথেষ্ট লাগে গতিকে মই ফটাফট এইখিনি কৰি তাৰপিছত আপোনালোকক লগাই আছোঁ 2000 years later গতিকে পাকঘৰৰ কামখিনি অলমষ্ট হৈছেগৈ তাৰপিছতে এইটো হৈছে মোৰ আপোনালোকে যদি দেখিছে মানি প্লাণ্ট প্লাছ স্পাইডাৰ প্লাণ্ট আছে লগতে ইয়াতে আছে প্লাণ্ট লগতে ইয়াতো আছে কেইটামান টাব দেখিছেনে নাইবা এইটো ইয়াতে এইকেইটা কেইটামান টাব আছে ফুলৰ টাব যিহেতু মই ফুল হেৰি কৰি ভাল পাওঁ গতিকে এইখিনি বাহিৰত লাইট হৈ যাব লাগিব আৰু সেইকেইটাত ভিতৰৰ কেইটা এইটো মানে ওপৰত নাপাব পাৰে বৰষুণ সেইটো কাৰণে মই তাত বাহিৰত ওলাই দিছোঁ লগতে ইয়াতে পানী দি যাব লাগিব মই সদায় তেনেকৈ যোৱাৰ আগত পানী দি যাওঁ আৰু মানি প্লাণ্টক যিহেতু বেছিকৈ পানী নালাগে গতিকে আপোনালোকে যদি মানি প্লাণ্টৰ যদি কেয়াৰ বা কেনেকুৱা কি কৰিব লাগে এইবিলাক যদি জানিব বিচাৰে আপোনালোকে কমেণ্টত ক'ব মই কৰিবলৈ মই শিকাবলৈ মই হেৰি কৰিম দেখাবলৈ মই কষ্ট কৰিম তাড়াতাড়ি হৈ গৈছে গতিকে পানী দিলোঁ আপোনালোকে যদি দেখি পাইছে পানী দিলে সৰহকৈ পানী দিছোঁ অলপ সৰহকৈ দি দিছোঁ যাতে ধুনীয়াকৈ হেৰি হয় মই যাতে আহি পোৱালৈকে থাকে তাৰ বাবে ধুনীয়াকৈ সেই বটলৰ লগতে দি দিলোঁ কাৰণ তৰকাৰী হৈছে যথেষ্ট গতিকে তাতেবিলাক হ'ল এতিয়া মই আপোনালোকক স্কুটিখনৰ বিষয়ে অকণমান দেখাব বিচাৰিছোঁ এইটো এইখন হৈছে স্কুটি আৰু ইয়াতে ষ্টেপত মানে হেৰি নাই ইয়াতে শ্লাইডটো মানে নাই ষ্টেপত সেইটো কাৰণে শ্লাইড নথকাৰ কাৰণে ইয়াতে মানে এনেকৈ আপোনালোকে এইটো এটা এইফালে নহয় এইফালে দেখাব লাগিব ইটা এইটো এইকেইটা ইটাকেইটা এনেকৈ পাৰি লৈছোঁ তাৰপিছতে স্কুটিখন এনেকৈ ষ্টাৰ্ট দি পেলানি এনেকৈ এফালেদি উঠাই দিম আপোনালোকে যদি কেতিয়াবা এনেকৈ লাইক দিগদাৰ হয় আপোনালোকে কৰিব পাৰে ফটাফট কৰি দিব পাৰে তেনেকৈ মোবাইলটো থ'বলৈ অকণ দিগদাৰ হৈছে আপোনালোকক দেখাবলৈ থাকিলেও নহ'ব
আজি আৰু ভিডিঅ' বনাওঁতে অলপ লেটেই হ'ব যেন পাইছোঁ মই ভাগৰ লাগি গ'ল সেয়াই আৰু চাকৰিৰ জীৱন গতিকে বহুত কষ্ট হয় কিন্তু দেই গতিকে সেইকেইটা এতিয়া ইটা এনেকৈ থৈ দিব লাগিব যাতে আকৌ নেক্সট টাইম আকৌ দৰকাৰ পৰিলে হেৰি হয় গতিকে অলমষ্ট ডান হৈ গৈছে অলমষ্ট এতিয়া মই ফটাফট চুলি ফোনাই আৰু মানে যাম আৰু ৰিয়েলি বহুত ভাগৰ লাগিছে এটা গৈ আকৌ কিবা কি কাম কৰিব লাগিব ঠিকেই নাই গতিকে স্কুটিখন আনি ইয়াত এনেকৈ থৈ দিলোঁ নিজৰ ৰছীডাল কাপোৰ মেলা আছে এনেকৈ তিতা কাপোৰ আৰু বাকীবিলাক আৰু দেখাবলৈ আৰু লাইক মোৰ এতিয়া মনত পৰা নাই আপোনালোকৰ ইমানখিনি আৰু ইয়াতো আপোনালোকে চাব পাৰে ইয়াত মানে খিৰিকী পৰ্দাবিলাক ছেট কৰি দিছোঁ মানে খিৰিকী পৰ্দাবিলাক ছেট কৰি দিছোঁ কাৰণ তেতিয়াহে মানে চাফা হৈ থাকে কিন্তু বন্ধ আছে খিৰিকীবোৰ কিন্তু হেৰি কৰা মানে পৰ্দাবিলাক ছেট কৰিছোঁ যাতে পোহৰটো পায় তেতিয়া ভাল হৈ থাকে আৰু গতিকে আৰু ঠিক আছে তেতিয়াহ'লে আৰু যদি কিবা থাকে দেখাই যাম মই ফটাফট ওলাই লওঁ গতিকে হেল্ল' ফ্ৰেণ্ডছ গতিকে মই এতিয়া ফাইনেলি ওলাই লওঁ ওলাই পেলানি ৰাস্তাতে যাব লাগিব এইটো ফ্ৰণ্টত এইটো মানে হেৰি হয় মেগনেট হয় আপোনালোকেও এনেকৈ মেগনেট এনেকৈ ব্যৱহাৰ কৰিব পাৰে ইয়াতে মানে মই পিংবিলাক এনেকৈ ধুনীয়াকৈ এনেকৈ লাগি থাকে আপোনালোকে দেখিছে মেগনেট এইটো লাইক পেনৰ মেগনেট আছিলে মই এনেকৈ ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাবি টাবি চব এনেকৈ থৈ দিব পৰা যায় এইটো এটা সুবিধাজনক বস্তু যদি আপোনালোকে লাইক ভাবিছে ল'ম বুলি ল'ব পাৰে আৰু ফাইনেলি হৈ গৈছে মোৰ এতিয়া লাইন গাড়ীত ৰখিব লাগিব এইডোখৰ অকণমান ওলাই যাব লাগে ভাড়াঘৰৰ পৰা ওলাই পেলানি যাম হৈ পেলানি প্লাছ বেছি মেকআপ নকৰোঁ লাইক অলৰেডি মই ছানস্ক্ৰীন লগাই থৈছোঁ তেনেকৈয়ে যাম গতিকে আপোনালোকেও জনাবচোন লাইক এইটো আৰু শ্বেয়াৰিং অফ নলেজ টাইপ হয় ন গতিকে আপোনালোকে যদি বোলে লাইক নহয় এইটো এনেকৈ কৰিলে বেছি ভাল হয় আপোনালোকে জনাব তেতিয়া ময়ো কিবা শিকিব পাৰিম মোৰো ইমান এক্সপিৰিয়েঞ্চ নাই যে কিন্তু মানে যিমানখিনি মানে মই জানো সিমানখিনি আপোনালোকক দেখাইছোঁ কাৰণ নহ'লে লাইক ৰুমটো এৰি থৈ যোৱাৰ পিছত অহা সময়ত বহুত কষ্ট হয় আহি পিনে চাফ চিকুণ কৰা মেলা গতিকে আপোনালোকে মানে মই কোৱাকেইটা সেইকেইটা কৰিব পাৰে তেতিয়া আপোনালোকৰ ইমান নহয় কষ্ট মই তেনেকৈ কৰোঁ আৰু সেইটোকে আপোনালোকক দেখালোঁ গতিকে তেতিয়াহ'লে ব'লক আৰু যদি পাৰোঁ হাজবেণ্ডৰ ঘৰতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাওঁ কিমান কি হয় আৰু লাইক মই যিহেতু লাইন গাড়ীত গৈছোঁ চ' মই কুৰ্তা পিন্ধিছোঁ বাট এনে মানে লাইক এনেকুৱা নহয় যে মই মানে চাদৰ মেখেলা পিন্ধি বেয়া পাওঁ কিন্তু লাইন গাড়ীত মানে কমফৰ্ট নহয় আৰু কেতিয়াবা এনেকৈ
ৰাস্তা গাড়ী তেনেকৈ ধৰি পেলানি ওপৰত ধৰি এনেকৈ ওলমি যাবলগীয়া হ'ব পাৰে, তেতিয়া বহুত বেয়া অভিজ্ঞতা কিছুমান হয় চাদৰ মেখেলা পিন্ধিলে। সেইবাবে মই লাইক কুৰ্তা পিন্ধি লৈছোঁ। তাহাঁতৰ ঘৰত গৈ বা হাজবেণ্ডৰ ঘৰত গৈ বা নিজৰে হ'ল আৰু এতিয়া হাজবেণ্ড গৈ থাকিবলৈও বেয়া লাগে ন, লাইক নিজৰে ঘৰ হয়, নিজৰ ঘৰত গৈ পেলাই তাত গৈ চেঞ্জ কৰিম। ঠিক আছে, তেতিয়াহ'লে আপোনালোকক লগ পাই আছোঁ। হাই, গতিকে ফ্ৰেণ্ডছ হৈ গ'ল ৰেডি, এতিয়া একদম যাবলৈ ওলালোঁ আৰু এইফালে ধুনীয়াকৈ বাথৰুমটো ধুনীয়াকৈ থৈ গৈছোঁ, তাতে আকৌ আহি যাতে দিগদাৰ নহয়। তাৰপিছতে সেইটো হৈছে কিটচেনটো চাকাচাক কৰি থৈ গৈছোঁ। এইবিলাক বাচন আছে, এইফালে এইটো কোনফালে দেখাই আছোঁ, এইফালে এইকেইটা বাচন দেখাইছোঁ। পূৰা চিংকটো ধুনীয়াকৈ চাফা কৰি থৈছোঁ, তেতিয়া মানে আহি পানি কষ্ট নহয় আৰু। পানীও দি থৈ গৈছোঁ, লগতে চুইচবিলাক চাবলৈ নাপাহৰিব। মই চুইচবিলাক অফ কৰি দিছোঁ, চাফা ধুনীয়াকৈ স্কুটি। তাৰপিছত এইফালে এনেকৈ থৈ গৈছোঁ, যাতে ইয়াতে এনেকৈ ধুনীয়াকৈ চাফা কৰিলোঁ। এতিয়া আৰু এটা হৈছে তালাটো মাৰিলে আৰু হৈ গ'ল আৰু। গতিকে হৈ গ'ল ফাইনেলি, মানে গেছটো পানী দিয়া হ'ল। তাৰপিছতে এইটো হৈছে বেগটো, গতিকে ধুনীয়াকৈ লৈ মেলি এতিয়া ওলাইছোঁ আৰু। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ পিছৰখিনি আৰু পিছৰ ব্লগত দেখাম। গতিকে আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। গতিকে যদিহে আপোনালোকে ব্লগটো ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ছাবস্ক্ৰাইবাৰ খুবেই কম, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি অলপ লাইক উৎসাহ যোগাব বুলি মই আশা কৰিলোঁ। ঠিক আছে, তেতিয়াহ'লে বাই বাই।